সমাজত এনেকুৱা বহু স্বামী আছে যিয়ে নিজ পত্নীক ঘৰৰ পৰা বাহিৰত কামত পঠিয়াবলৈ নোখোজে আৰু পত্নীয়েও বহু ক্ষেত্ৰত ভাবি চিন্তি পেলাই তেওঁ ভাবে যে ঘৰখন ধুনীয়াকৈ চলক সেই বুলিয়ে তেখেতেও ভাবে যে ঘৰৰ পৰা বাহিৰত অকণমান কিবা এটা নিজৰ বাবেই হওক বা ঘৰখনৰ কথা চিন্তা কৰিয়ে 2 এটকা যাতে ইনকাম কৰিব পাৰোঁ সেই কথাটোৱে দিন ৰাত ভাবি থাকে। এনেকুৱা নহয় যে তেওঁ খাবলৈ পোৱা নাই বা পিন্ধিবলৈ পোৱা নাই, নিশ্চয় তেওঁ খাবলৈ পিন্ধিবলৈ পোৱাকৈ নিজৰ স্বামী আৰু মানুহজনেতো ঘৰখন ধুনীয়াকৈ চলায়ে, কিন্তু তাৰপিছতো পত্নীজনীহে জানে ঘৰখন কিমান কি দায়িত্ব থাকে। নিজৰ ল'ৰাৰ টিউচনৰ ফিজৰ পৰা স্কুলৰ ফিজৰ পৰা বহুখিনি সৰু সৰু খৰচ আচলমতে থাকে। আৰু আমি যিহেতু সমাজ পাতি বাস কৰোঁ তেতিয়াহ'লেতো উৎসৱ পাৰ্বণ বিবাহ সকাম এইবিলাকতো থাকেই। তো সেইবিলাকৰ ক্ষেত্ৰত যদি অকণমান হ'লেও মানুহজনীয়ে কিবা এটাও সকাহ কৰিব পাৰে, কিবা এটাও যদি মানুহজনক সহায় কৰিব পাৰে, সেইটোৱে আচলতে আমাৰ মাইকী মানুহখিনিয়ে ভাবি থকা যায়। আৰু সেইটোকে বুজি নাপায় নিজৰ স্বামীয়ে তেখেতক বাহিৰলৈ কামত যাবলৈ অনুমতি নিদিয়ে। আৰু মই সেই স্বামীসকলক ক'ব খোজোঁ যে আপোনালোকে এটা ইনকামৰ পৰা 100 টকা অনাতকৈ আপোনালোকে যদি 100টা ইনকামৰ পৰা 1 টকাকৈ আনিবলৈ চেষ্টা কৰে, সেইটোতহে বেছি গুৰুত্ব দিব লাগে। মানে আমি এটা ইনকামৰ ওপৰতে নিৰ্ভৰ হৈ থকাটো উচিত নহয়। কিবা কাৰণত যদি এটা ইনকাম আমাৰ বন্ধ হৈ যায়, তেতিয়াহ'লে আমাৰ দ্বিতীয়টো ইনকামৰ দ্বাৰা আমি ঘৰখন সুচাৰুৰূপে চলাবলৈ সক্ষম হওঁ। হয়নে নহয় জনাবচোন।